এই মন আজি খেল কেইটা ষ্টাৰ্ট হ'ব কিয় 11টাৰ পৰা নহয় জানো ঐ এইবাৰ কিন্তু সাৱধান তহঁত ৰক টিম এবাৰ ফুল ফৰ্মত বুলি শুনিছোঁ বাদ দে আমাৰ টিমটো বেছি ষ্ট্ৰং কি কওঁ কেপ্টেইন পিছে কিছুমান কথাত এই ৰক টিমটোক যে একেবাৰে হজম নহয় ছায়াৰ ককায়েক নোহোৱা এইবোৰ হ'লে কথা ভাবি এতিয়া মগজ গৰম কৰি একো লাভ নাই কেনেকৈ খেলিম তাৰ ওপৰত কনচেণ্ট্ৰেট কৰ সঁচাকৈ অয়ন তুমি নাথাকিলে আমি খেলখন নিজিকিলোহেঁতেন গতিকে ইউ ডিজাৰ্ভ ইট হোৱাট ইউ সে গাইজ দিস গোজ টু আওয়ার চিয়ারলিডার আমাৰ চিয়াৰলিডাৰ কাৰণে নহয় জানো शी ডিজাৰ্ভছ ইট কংগ্ৰেটছ ইমান দেৰি কি কৰি আছিলি নাই পাপা নোটটা লিখি আছিলোঁ জানানে আজি খেলখন যে ইমান ইণ্টাৰেষ্টিং আছিল হয় নেকি ৰক্তিম পিছে কোন জিকিল মা কি হ'ল নক কিয় খোৱাৰ সময়ত এইবোৰ নকলেওতো হয় দাদাৰ খংটো যে পটককৈ উঠে খেলততো হাৰা জিকা থাকেই অয়ন ৰাজ আৰু মনহঁতৰ কিন্তু এইবোৰ একো নাই সেইকাৰণে মোৰ সিহঁতক ভাল লাগে সঁচাকৈ বৰ ভাল ল'ৰা সিহঁতক আমাৰ তালৈ লৈ নাহ কিয় সিহঁতটো আহিম বুলি কৈয়ে থাকে মইহে দাদাৰ কাৰণে আনিবলৈ ভয় কৰোঁ তোৰ বন্ধু তই লৈ আহিবি তাৰ বন্ধুটো সদায় আহিয়ে থাকে হেৰা তাৰ লগৰবোৰ কিন্তু মোৰ একেবাৰে ভাল নালাগে চোৱাচোন মই মন অয়নহঁতৰ লগত ফুৰাৰ কাৰণে দাদাই খং কৰিছে তুমিয়ে কোৱা সিহঁত বেয়া ল'ৰা নেকি ৰক্তিম তোৰ ৰুমলৈ যা যা তহঁত দুটা ইমান ডাঙৰ হৈও এতিয়াও কুকুৰ মেকুৰীৰ নিচিনাকে কিয় কাজিয়া কৰ যা শুই থাকগৈ যা গুড নাইট মা গুড নাইট রাজ ও রাজ ওঠ 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 কেইটা বাজিল 9টালৈ 10 মিনিট 9টালৈ 10 মিনিট এতিয়া চিন্তা লাগিছে আজি কলেজ কেতিয়া পামগৈ কলেজ কেতিয়া? ইফালে চাগে মনো ৰখি আছে ৰাজ কি মই তোৰ ডগ প্ৰিণ্টৰ শ্বাৰ্টটো পিন্ধিলো ধুব লাগে মই আৰু পিন্ধিবি তই হ'ব দে 2 টকা লৈ ল'বি ঐ আজিকালি 2 টকাত চিগাৰেটে নাপায় কি বিড়ি খাবলৈ মন কলেজলৈ নাযাওঁ নেকি ৰাজ আৰু অয়ন হাঁহিলেই চাগে যাওঁ মা যা আজি ইহঁতে আহোঁতে ইমান দেৰি কৰিছে মা তোমাক এটা কথা কওঁ হ'ব মই পাৰিম নহয় মানে তোমাক অকলশৰে এই অৱস্থাতে এৰি থৈ যাবলৈ মোৰ মন নাযায় সেই মই ভাবিছোঁ গাঁৱত থকা পেহা পেহীক মাতি পঠিয়াওঁ নেকি নালাগে নালাগে সিহঁতকনো কেলেই মাতিব লাগিছে মইতো এতিয়াও উঠা বহা কৰিব পাৰোঁ তই যা কলেজ দেৰিয়ে হ'ব যা যা ঠিক আছে মা যা মই সোনকালে আহিম ঐ আজি বুজিছ ই সপোন দেখোঁতে দেখোঁতে দেৰি হ'ল বুলিয়ে ভাবিছিলোঁ
মোৰহে আজিকালি সপোন চপোন দেখাই নহয়। আচ্ছা মন তই ইয়াক সুধচোন, ই যে ৰাতি মোক সদায় সপোনত সাবত মাৰি ধৰে, কোননো সেইজনী পৰি? মই সাবত মাৰি ধৰোঁ? অঁ হেই জান, তাৰ কাৰণে সদায় আমাৰ ৰাতিপুৱা উঠাত দেৰি হয় বুজিছ। অয়ন কাৰ লগত প্ৰেম হৈছে? মই বাৰু কম, আগতে তই কচোন তোৰ প্ৰেমৰ কথা। মোৰ এনেকুৱা লাগে মোৰ যেন প্ৰেম হৈছে, কিন্তু তাই বা কি ভাবে। লৈ আহা। থেংক ইউ। থেংক ইউ। আচ্ছা মন, এটা কথা নহয়, তহঁতৰ চাগে সদায় সপোন দেখি দেখি বুকুৰ কোনোবা এটা কোণত চাগে বৰকৈ বিষাই থাকে ন? আৰে বাবা মোক চা, সপোনো নেদেখো বুকু নিবিষাই, সুস্থ শৰীৰ। হাই গাইজ। হাই হাই। হাই। হাই ছায়া, হাই। এই মেহফিলত আপোনাৰে কমি আছিল, বহা। বাহ, ক্লাছত নাপাই মই গম পাইছোৱেই তোমালোক ইয়াতেই যে থাকিবা। ইমান কি কথা পাতি আছা? বৰ জমিছে যেন পাইছো। জমিছে মানে তুমি নাজানা নেকি? আমাৰ যে শুনাকণ আৰু পোনাকণ প্ৰেমত পৰিছে। আৰে ৰিয়েলি? আজিয়ে গম পাইছো আমাৰ মাজত যে দুজন প্ৰেমিক আছে। নাই ই এনেই কৈ আছে। আমি আচলতে কালি খেলখনৰ কথাই পাতি আছিলোঁ। অঁ খেলখনৰ কথা পাতি আছিলোঁ ছাৰ। এই খেলখনৰ কথা মোক আৰু নকবা। খেলখনক লৈ মোৰ আৰু দাদাৰ মাজত ঘৰত কেনেকুৱা কাজিয়া। ভাগ্য ভাল এইখন আমাৰ কলেজ উইকৰ শেষ খেল আছিল। বাৰু ছায়া, তোমাৰ দাদা কিয় তেনেকুৱা? আমাক যে দেখিবই নোৱাৰে। তোমালোকৰ ভণ্টি আছে জানো? থাকিলেহে জানিবা। আছেতো, আমাৰো এজনী ভণ্টি আছে। ক'তা? আমিতো তেনেকুৱা নহয়। অঁ মোৰতো ভণ্টি নাই, কিন্তু মইতো তেনেকুৱা নহয়। অঁ বাছ বাছ বহুত হ'ল। এইটো জানো নাজানো, আকাশে বোলে তাৰ ভেলেণ্টাইন পাৰ্টি ইয়াত ক্ৰেষ্টতেই দিব। হাই ঐ, মোৰ সপোনৰ আনি ছুপাৰ মডেল পাঞ্চালী গুপ্তা আহিব নাচিবলৈ। তোমালোকো যে আৰু Please, মোৰ দাদা হয় কিন্তু। बिजुली बरखे देहर भाजते काजल बुलालो तू सोकते बिजुली बरखे देहर भाजते नहीं बाका फले ना सबा सोकुले सिटिकी तोरिबा तुरते काजल बुलालो तू सोकते बिजुली बरखे देहर भाजते नहीं बाका फले ना
ইমান চিন্তা কৰিছা? অহ ৰ'বাচোন, মই ৰক্তিমলৈ চিন্তা কৰা নাই নহয়। সিটো এনেই ৰাতি দেৰিকৈ আহে। ছোৱালীজনী আছে কাৰণে চিন্তা লাগে। ইমান ৰাতি এনেদৰে কাৰ ঘৰৰ ছোৱালী ঘূৰি ফুৰেহে? ৰ'বাচোন, তুমি এনেই চিন্তা কৰি আছা। ৰক্তিম আছে নহয়, আৰু মন অয়নহঁতটো আছেই। যোৱা, তুমি শুই থাকাগৈ, যোৱা। তুমি নাজানা, আজিকালি ল'ৰা ছোৱালী যিমানে ৰাতি হয় সিহঁতৰ উদ্ভণ্ডালি বাঢ়ি যায়। ব'ল আমি যাওঁ, মাৰ গাটো ঠিক নহয়। ছায়া, বাই, কাইলৈ লগ পাম। গুড নাইট। গুড নাইট ছায়া, কাইলৈ লগ পাম। বাই, গুড নাইট। বাই বাই। মা, ছায়া, ইমান দেৰি কৰিলি যে? দেউতাৰে বৰ চিন্তা কৰি আছে অ'। মা, সদায়নো মোৰ ক'ত দেৰি হয়? আজি ফাংচন আছিল বুলিহে। ৰক্তিম ক'ত? দাদা ক'ত আছে মই নাজানো। মই অয়নহঁতৰ লগতহে আহিছোঁ। বাৰু যা, তই কিবা খালি নে নাই? খালোঁ। যা, শুগৈ যা। গুড নাইট। গুড নাইট। মা, আজি তোমাৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি? বোপাই, মোৰ লগত আৰু কিমাননো খৰচ কৰিবি? আৰু চাগে বেছি দিন জীয়াই নাথাকো। মা, দেউতাৰৰ পেঞ্চনৰ টকাবিলাক মোৰ লগতেই খৰচ কৰি শেষেই হ'ল চাগৈ। তোৰ নিজৰ বাবেতো টকাৰ প্ৰয়োজন হ'ব, মোৰ কাৰণে আৰু এইবোৰ কি খৰচ কৈছা, মা? নকৰিবি। দেউতাই সকলোবোৰো তোমাৰ কাৰণে থৈ গৈছে। তুমি এনে অদৰকাৰী চিন্তা কিছুমান কৰি আছা। মা, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তুমি যাতে সোনকালে ভাল হৈ যোৱা। আমি আকৌ হাঁহিম, ফূৰ্তি কৰিম। মন মন, খুৰীটো গা ভাল পাইছেনে? মোৰ আৰু গা ভাল নহ'ব যেনেই পাইছোঁ বোপাই। কিয় তেনেকৈ কয় খুৰীটো? অকণমান আছে নহয়। মন, তই আজি ক্লাছলৈ যাবি না? মেমে নোটছ দিব। সময়ো বেছি নাই। মই আজি ক্লাছলৈ নাযাওঁ নেকি? মাৰো গাটো ভাল নহয়। তোমালোক গৈ থাকাচোন, মই পাৰিলে 12 বজাত ক্লাছটো লৈ যাম। আহিবা কিন্তু। আৰু নোৱাৰিলেও কোনো প্ৰব্লেম নাই, নোটছ মোৰ পৰা লৈ ল'বি। থেংকছ ৰাজ। অ'কে বাই, আহিছোঁ খুৰীটো। ঠিক আছে, বাই। বাই বাই। 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 ছায়াৰ দেউতাকে কি কাম কৰে? আমাৰ কলেজৰ প্ৰফেচাৰ, মা। তাইক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিব পৰা হ'লে বৰ ভাল আছিল। ছায়া মোৰ ভাল বন্ধুহে, মা। ছায়াক পোৱা ল'ৰাজন বৰ ভাগ্যৱান হ'ব। হ'ব। অয়ন, হুম? কি ভাবি আছ? একো ভবা নাই। চা অয়ন, আমাৰ মাজত তেজৰ সম্পৰ্ক নাথাকিব পাৰে, কিন্তু আমি দুয়োটাই সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছোঁ। গতিকে তোৰ মনৰ কথা মই ভালদৰে বুজি পাওঁ। সৰুৰে পৰাই তোৰ পচন্দৰ কাৰোবাক যদি কোনোবাই অপমান কৰে, তই এনেদৰে মনে মনে থাক। গতিকে মোৰ যদি ভুল হোৱা নাই, তই নিশ্চয় ছায়াৰ কথা ভাবি আছ, আৰু তই ছায়াক ভাল পাৱ। মোক একো ক'ব নালাগে। যি ক'বলগীয়া আছে কাইলৈ তই ছায়াক কবি। মইতো বাৰু গৈ ছায়াক ক'ম, মা দেউতাক কোনে ক'ব? কোনে ক'ব? মই ক'ম। মই ৰাহুল দত্তৰ দ্বিতীয় পুতেক ৰাজ দত্তই। মন মন, হাই, হোৱাট ইজ দিছ মন? কি হ'ল? তই এতিয়ালৈকে ৰেডি হোৱা নাই? কিয়? কিয় তোক ৰাজে খবৰ দিয়া নাই? নাই। কি যে হ'ব এই ল'ৰাটোৰ? এনিৱে তই এতিয়া সোনকালে ওলা, মোৰ লগত যাব লাগিব। আৰে, ক'ত যাব লাগে?
কিয় তোক কোৱা নাছিলোঁ এদিন সময় আহিলে মই তোক মোৰ প্ৰেয়সীৰ লগত চিনাকি কৰাই দিম বুলি আজি চিনাকি কৰাই দিবি আজি 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 সেই দিনটো আহি গৈছে গতিকে তই সোনকালে আৰে এনেকে যাম নেকি ভাই আৰে ব'ল না একো নহয় ছায়াও যাব আমাৰ লগত ছায়াকো কিয় তাইতো জানিব লাগে ব'ল 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 মা মই আহিছো অকমান আহিলোঁ খুৰীদেউ কি হ'ল কম বুলি যে কৈছিলি ক এতিয়া ক'ত তাই কম কম আমনি ফেলা ছায়া ওচৰলৈ আহা ছায়া হাতখন দিয়া Will you be mine forever? What? Please, forever. Thanks. কংগ্ৰাটছ ঐ ক'লৈ যাওঁ তহঁতে কথা পাত তহঁতৰ লগত ইয়াত কথা পাতি থাকিলে মাক দৰৱ কোনে খুৱাব আৰু ইমান দিনে সাঁচি থোৱা কথাবোৰ শ্বেয়াৰ কৰ মই যাওঁ তহঁতক একেলগে দেখি ইমান ভাল লাগিছে তহঁতি যে এইটো সেইটোক ভাল পাওঁ ইমান দিন মই গমকে পোৱা নাছিলোঁ গম নাপালা কেনেকৈ গম পাবা ইমান দিনে ময়ো গম পোৱা নাছিলোঁ আচ্ছা মন মইতো তোক মোৰ ছাৰৰ লগত চিনাকি কৰাই দিলোঁ এতিয়া তই কচোন তোৰ প্ৰেয়সী কোন অঁ কেতিয়া চিনাকি কৰাই দিবা ভাল পোৱা তোমালোকৰ নিচিনা মোৰ যেতিয়া সময় আহিব তেতিয়া মই এতিয়া যাওঁ দেৰি হৈছে তহঁতৰ লগত কথা পাতি থাকিলে মোৰ মাক দৰৱ খাবলৈ দেৰি হ'ব হাৰে ক'লৈ যোৱা একেলগে আহিছোঁ একেলগে যাম No, sir. 2 is company and 3 is a crown. মই যাওঁ আৰু মই সেই 3 নম্বৰত হ'ব নোখোজোঁ কিন্তু কেনেকৈ যাবা হিল ষ্টেচনত খোজকাঢ়া অভ্যাস আছে I'll manage. Bye. মা মা তোৰ দেউতাৰে মোক মাতিছে মোৰ যাবৰ সময় মা হ'ল মা তুমি কি কৈছা এইবিলাক মই এতিয়া ডাক্তৰক মাতি আনো হেল্ল' ছাৰ মই মনে কৈছোঁ ধৰিব পাৰিছেনে লীলা চৌধুৰী এজমেটিক পেচেণ্ট পৰহি যে আপোনাৰ চেম্বাৰ চেকআপৰ কাৰণে গৈছিলোঁ হয় মাৰ অলপ উশাহ লোৱাত কষ্ট হৈছে আপুনি কাইণ্ডলি এবাৰ আহিব নেকি কি কি কয় হয় মই দৰৱ আৰু ইনহেলাৰটো সময়মতে দি আছোঁ কি কি কয় এঘণ্টা পাছত মা মই ডাক্তৰক ফোন কৰিলোঁ তেওঁ এঘণ্টা পাছত আহি আছোঁ বুলি
জানা মোৰ মনৰ কথা তুমিও বুজা মোৰ হিয়াৰ ভাষা বুকুৱে বিচাৰে তোমাকে জানা মোৰ মন তোমাতে তুমিও জানা তুমি জানা মোৰ মনৰ কথা তুমিও বুজা মোৰ হিয়াৰ ভাষা মনে প্ৰাণে তুমি আছাহিয়া জুৰি দূৰতে নৰবা কাষলে আহা না মনৰাতি কথা কমই শুনা না তুমি আছা মোৰ হিয়াৰ মাজত তুমিও আছা মোৰ বুকুৰ মাজত সপোনতে তুমি আমনি কৰা দি থকাতে তুমি মোৰে হোৱা দূৰে দূৰে নৰবা মোৰে প্ৰিয়া তুমি জানা মোৰ মনৰ কথা তুমিও বুজা মোৰ হিয়াৰ ভাষা তুমি জানা মোৰ মনৰ কথা তুমিও বুজা মোৰ হিয়াৰ ভাষা বুকুৱে বিচাৰে তোমাকে জানা মোৰ মন তোমাতে তুমিও জানা তুমি জানা মোৰ মনৰ কথা তুমিও বুজা মোৰ হিয়াৰ ভাষা তুমি জানা মোৰ মনৰ কথা তুমিও বুজা মোৰ হিয়াৰ ভাষা লা 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 যাচোন মাজনী দুৱাৰখন খুলি দে পাপা চাগে পাপা আহিলা লোকৰ ল'ৰাই মাক বাপেকৰ সন্মান বজাই চলে আৰু আমাৰটোৱে ঠিক তাৰ উল্টাটো কৰে হেৰি কি হৈছে আপোনাৰ আহিয়ে অকলে অকলে বকি আছে কৰবাত কিবা হ'ল নেকি আকৌ হ'বলৈনো কিনো আছে তোমাৰ ল'ৰা আৰু ছোৱালীৰ আজি ৰিজাল্ট ওলাইছে আমাৰ ৰিজাল্টটো গম পোৱা নি পাপা দুবাৰটো বেয়া কৰিলিয়ে হ'ব দে আৰু এবাৰ ফেইল মাৰিলে হেট্ৰিক হ'ব আমাৰ আজি ৰিজাল্ট দিছে হে ভগৱান এতিয়া আৰু ভগৱানক মাতি লাভ নাই যি হ'বলগীয়া আছিল তো হ'লেই পাপা
আমাৰ ৰিজাল্ট কি হ'ল? তোমাৰ ৰিজাল্ট ভালেই হৈছে মা। মা শুনিলা, মই পৰীক্ষাত পাছ কৰিলোঁ। তোমাৰ কলেজৰ ৰিজাল্ট কি? আমাৰ কলেজৰ ৰিজাল্ট খুবেই ভাল। শুনিবা, অয়ন ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট আৰু ৰাজ ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড। গ্ৰেট! হেল্ল' দেৱা, সন্ধিয়া ক'ত লগ পাবি? অঁ, গম পাইছোঁ। পাপাই ক'লে তোমালোকৰ ৰিজাল্টৰ কথা শুনি খুব ভাল লাগিল। আৰু তোমালোকৰ পৰা বড়ো কৰা নোটছখিনিলৈ ময়ো পাছ কৰিলোঁ। আই থিংক আই ডিজাৰ্ভ আ ট্ৰিট। অ'কে, মই ৰেডি হৈ থাকিম আৰু মনৰ ঘৰত সোমাই তাকো লৈ যাম। বাই। আজি মোৰ ৰিজাল্ট দিছে, ভালেই হৈছে। আজি যদি তুমি মোৰ লগত থাকিলাহেঁতেন মা, আজি মোৰ নিজকে বৰ অকলশৰীয়া যেন লাগিছে। মন, গোটেই ঘৰখন খুলি তই তুমি অকলে ইয়াত বহি আছা? আৰে মন, কি হ'ল তোৰ? কিয় কান্দিছ? নাই ৰাজ, নিজকে কেতিয়াবা খুব অকলশৰীয়া যেন লাগে। এই কোনে কৈছে তই অকলশৰীয়া বুলি? কিয় আমি তিনিটা নাই তোৰ লগত? অঁ, দেখিছা, মনে এতিয়াও আমাক নিজৰ কৰিবই পৰা নাই। সঁচা মন, নহয়, বাদ দে এইবোৰ। পাছে তই জাননে, আমি কাইলৈ ঘৰলৈ গৈ আছো। আৰু সেইকাৰণে আমি আহিছোঁ তোক লৈ যাবলৈ। আমি একেলগে ওলাই যাম, খুব ফূৰ্তি কৰিম, খাম বাহিৰত। প্লিজ ব'ল না। নাই অয়ন, চাম, তোৰ মনটো মাৰি থাকিলে আমাৰ মনটো বৰ বেয়া লাগে। ব'লা না প্লিজ। ব'ল না মন, ব'ল। প্লিজ অয়ন, আজি প্লিজ নাযাওঁ দিয়া, প্লিজ বেয়া নাপাবি। তেতিয়াহ'লে প্ৰভু এটা কাম কৰক, আপুনি এইফালে আহক, আমি তিনিওটা ইয়াত বহি লওঁ, একেলগে কান্দো, যি কৰোঁ একেলগে কৰিম। কি কোৱা ভাই? হা, কি কোৱা? মন, মন, চিঞৰি আছো যে কেতিয়াবাৰ পৰা ৰেডি হৈ আছো। ৰাজ ক'ত? ৰাজ আছে লাষ্ট মিনিট পেকিং কৰি, আৰু চাইক আমি যাওঁতে উঠাই ল'ম। তোক চিঞৰি আছোঁ এইকাৰণে, তই বহ, তোৰ লগত মোৰ দুটামান ইম্পৰ্টেণ্ট কথা আছে, এইফালে দেৰি হৈছে, বহ। দুটা বস্তু মই তোৰ ওচৰত গতাই যাব বিচাৰিছোঁ। প্ৰথমটো হৈছে মোৰ অতি মৰমৰ ছায়া, মই নাথাকা অৱস্থাত তাই তোৰ ৰেছপঞ্চিবিলিটি। আৰু দ্বিতীয় বস্তু হৈছে এই গাড়ীখন। ছাৰ কথা বাৰু বুজিলোঁ, কিন্তু গাড়ীখন এইকাৰণে কাৰণ আমাৰ কলেজৰ দিনৰ সকলোবোৰ স্মৃতি এই গাড়ীখনৰ লগত জড়িত হৈ আছে। গতিকে মই বিচাৰোঁ মই নাথাকা অৱস্থাত গাড়ীখন এনেই পৰি থকাতকৈ তই চলা। ঠিক আছে বাৰু, তই নাথাকিলে মই চলাম। এতিয়াতো তই চলা। ব'ল। লেটছ গো। মা, অ' মা, দাদাহঁত আহি পালেহি। মা চোৱাচোন, দাদাহঁত আহি পালেহি। তহঁত পালি? কি খবৰ তোৰ? ভাল। অঁ মা। ঐ, দাদা চোৱাচোন, ইহঁতে মোৰ কাৰণে ইমান অকণমানি ফ্ৰক এটা আনিছে, মইতো কেনেকে পিন্ধিম? যা নামাতো তহঁতক। অয়ন, দেউতা তহঁতে খোৱা বোৱা কৰিলি? খালোঁ, তুমি অফিচলৈ যোৱা। অলপ দেৰি হৈছে, তহঁত আহিবি বুলি বাট চাই থাকোঁতে অলপ দেৰি হৈ গ'ল।
আৰু এইকেইদিন মোৰ অফিচত কামো অলপ বেছি হৈছে গতিকে মোৰ ৰাতি আহোঁতে অকণমান দেৰি হ'ব পাৰে মোৰ কাৰণে ডিনাৰলৈ ৰৈ নাথাকিবি ঠিক আছে বাই দেউতা মা দেউতা যে ইমান খৰধৰকৈ ওলাই গ'ল অফিচত কিবা কামৰ বোজা বাঢ়িছে নেকি কি হ'ল একো নকলা যে তুমি মোৰ লগততো একো কথাই নাপাতে আজিকালি লাঞ্চ কৰিবলৈও বেলেগ কোনোবা আছে নহয় কি মা মই বুজা নাই ঐ ইফালে চুইনু মব আছে নহয় বল বল গ্ৰেট মিষ্টাৰ দত্ত তুমি পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহ তুমি কি ভাবিছা তুমি পইচা দেখুৱাই ঘৰত এজনী ঘৈণী আৰু গাড়ীৰ আগত এজনী মিষ্ট্ৰেছ বহুৱাই তোমাৰ ষ্টেটাছ দেখুৱাব খুজিছা ফৰ ইউৰ কাইণ্ড ইনফৰমেশ্যন মই তোমাক পুনৰ সকীয়াই দিওঁ যে তাই কি চৰিত্ৰৰ ছোৱালী এই চহৰত সকলোৱে জানে মঞ্জুলা তুমি প্ৰয়োজনতকৈ বেছি ৰিয়েক্ট কৰিছা নেকি কিয় অপ্ৰিয় সত্য শুনি আগৰ দৰে হজম হোৱা নাই নেকি মঞ্জুলা এই দুভাগ ৰাতি চিঞৰি চিঞৰি তুমি কাক কথাবোৰ শুনাবলৈ যত্ন কৰিছা তুমি জানা ৰাজ অয়নহঁত আজি ঘৰত আছে মই কাকো শুনাব নালাগে কাৰণ তোমাৰ এইবোৰ কথা সকলোৱে জানে আজিলৈকে তুমি মোক যিখিনি নিদিলা সেই মৰম আৰু সন্মান এতিয়া মোক মোৰ ল'ৰাই দিব এতিয়া সত্যৰ পৰা পলাই ফুৰিছা কিয় সাহস আছে যদি মোৰ লগত কথা পাতা মা কি হৈছে মা কি হৈছে মা কিয় কান্দিছে তুমি অয়ন আজি মই তোক কেইটামান কথা কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ তহঁত ইমান দিনে বাহিৰত থকাৰ বাবে হয়তো বহুত কথা তহঁতে কিবা কিবি নাজানো আৰু এতিয়া তোৰ বয়সো হৈছে কথাবোৰ বুজি পোৱাৰ সেই ভাবিছোঁ তই কথাবোৰ খোলোচাকৈ জনাটো দৰকাৰ মই সপোন দেখি ভাল পোৱা এটা সাধাৰণ মানুহ আছিলোঁ অয়ন মঞ্জুলাই জীৱনত কেতিয়াও অভাৱ নাপাওক তহঁতে বিচৰা মতেই সকলোবোৰ দিব পৰাকৈ ধনী হোৱাৰ সপোন দেখিছিলোঁ কিন্তু তেতিয়া অভাৱৰ বাহিৰে মোৰ ওচৰত একো নাছিল আৰু সেই সময়তে প্ৰিয়াই মোৰ ওচৰলৈ সহায়ৰ হাত আগবঢ়াই দিছিল প্ৰিয়া দত্ত বৰুৱা মৃণাল দত্ত বৰুৱাৰ একমাত্ৰ সন্তান তেওঁৰ অগাধ সম্পত্তিৰ উত্তৰাধিকাৰী আমি একেলগে বিজনেছ আৰম্ভ কৰিছিলোঁ স্বভাৱত অতি সৰল আলসুৱা অথচ জেঠী আছিল তেওঁ লাহে লাহে সকলোবোৰ কথাতে মোৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলৈ আৰম্ভ কৰিলে ইভেন ইম'চনেলিও তেওঁৰ তেনে ব্যৱহাৰত হয়তো মোৰ অন্তৰ্নিহিত পুৰুষসত্তাটোৱে এক আত্মতৃপ্তি অনুভৱ কৰিছিল আৰু মই মোৰ অজানিতে লাহে লাহে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলোঁ মই জানো
মঞ্জুলা কিয় কোনো পত্নী এনেবোৰ কথা সহ্য কৰিব নোৱাৰে I was completely helpless. মই কি কৰোঁ ক I love my family. মই মঞ্জুলাক মই তোক মই ৰাজক মই নবী খুব ভাল পাওঁ অয়ন আৰু সেইবাবে স্বাৰ্থপৰৰ দৰে মই প্ৰিয়াৰ অন্যায় কৰিব নোৱাৰো অয়ন মই অকৃতজ্ঞ হ'ব নোৱাৰো What can I do, bloody what can I do? তহঁত আজিৰ নতুন পুৰুষ মোৰ বিশ্বাস তহঁতে কথাবোৰ যুক্তিৰে বিবেচনা কৰি চাবি আৰু কালিৰ পৰা তই অফিচলৈ ওলাবি Thank you. You got the address? Good morning, Rahul. মৰ্ণিং এখেত এয়া মোৰ ল'ৰা অয়ন আজিৰ পৰা ইয়াতে কাম কৰিব হয় নেকি ভালেই হ'ব দিয়া আমি সকলো একেলগে কাম কৰিম নে কি কয় অয়ন ৰাহুল এক মিনিট তোমালৈ কলিকতাৰ পৰা এখন চিঠি আহিছে চিঠি এইখন লোৱা ৰাহুল অয়নক কেবিনটো দেখুৱাই দিয়া ঠিকেই আজিৰ পৰা এইটো তোৰ কেবিন কামবোৰ ভালদৰে চাবি তুমি চিন্তা নকৰিবা মই আহিছোঁ যেতিয়া চেঞ্জটো হ'বই আৰু এই চেঞ্জ ভালৰ কাৰণে হ'ব তুমি চাই থাকা মই এই কোম্পানীটোক ক'ৰ পৰা ক'লৈ লৈ যাম অল দ্য বেষ্ট থেংক ইউ প্ৰিয়া আমি ইমিডিয়েট আমাৰ চিয়েক লগ পাব লাগিব ৰাহুল অয়ন কি সদায় আমাৰ লগত থাকিব নেকি তোমাৰ আকৌ বলিয়ালিবোৰ তুমি মোৰ লগত যাবা নে নোযোৱা সেইটো কোৱা ৰাহুল ৰাহুল মই আকৌ সুধিছোঁ ৰাহুল অয়ন কি আমাৰ লগতে কাম কৰিব নেকি কিয় সুধিলা নহয় মানে মোৰ কাৰণে কিমান অসুবিধা হ'ব গম পাইছাই তুমি কি ক'ব বিচাৰিছা কিয় তুমি বুজি পোৱা নাই নেকি ৰাহুল অয়নক কিবা এটা কৰি বেলেগ এটা ব্যৱস্থা কৰা ন প্ৰিয়া অয়ন মোৰ ল'ৰা তাক কি কৰিব লাগে কি কৰিব নালাগে সেয়া মই খুব ভালদৰে জানো এই বিষয়ে তুমি উপদেশ নিদিলে মই ভাল পাম আৰু তুমি নিজকে কি বুলি ভাবা আজি তুমি সমাজত যি সন্মান পাইছা সেয়া মোৰ বাবে পাইছা নহ'লে তোমাৰ টকা পইচাৰ বাহিৰে কি আছে ৰাহুল তুমি কিন্তু মই তোমাক ভাল পাওঁ ৰাহুল মই কিন্তু তেনেকৈ কেতিয়াও ভবা নাছিলোঁ সদায় তোমাক হাঁহি মাতি কথা কওঁ বাবে তুমি তেনেকৈ এডভান্টেজ লোৱাটো উচিত হোৱা নাই তুমি মোৰ বিজনেছ পাৰ্টনাৰ হোৱাৰ স্বত্তেও তোমাক মই মোৰ বন্ধু বুলি চিনাকি দিছিলোঁ আজি তোমাৰ বাবে ঘৰত অশান্তিৰ সৃষ্টি হৈছে কিন্তু তুমি কথাবোৰ উপলব্ধি কৰিবলৈ অকণো চেষ্টা নকৰা আৰু শুনা মই মঞ্জুলাক আৰু অশান্তি দিব নিবিচাৰোঁ তুমি কি ক'ব খুজিছা মই তোমাৰ ঘৰত অশান্তিৰ সৃষ্টি আই এম সৰি প্ৰিয়া কিন্তু কথাটো সঁচা তোমাৰ বাবে মঞ্জুলা আৰু মোৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হৈছে তুমিনো কি এজনী ঘৈণী থকাৰ স্বত্তেও যাৰ তাৰ লগত সম্বন্ধ ৰাখি ফুৰা যে
সেই কথা মই নাজানো বুলি ভাবিছা নেকি? ইউ মিন টু চে আই এম ইয়ৰ ফাৰ্ষ্ট গাৰ্লফ্ৰেণ্ড? প্ৰিয়া আউট চৰি ৰাহুল। মই কৈছো গাড়ীৰ পৰা নামা এয়া কিন্তু তুমি মোৰ লগত ভাল নকৰিলা ৰাহুল। অয়ন, কি কৰি আছা? আজি আহিয়েই কামত যে? এই ফাইল কেইটামান চাবলগীয়া আছে। আজি তোমাক আই এম চৰি প্ৰিয়া মই আচলতে তোমাক আজি তেনে ব্যৱহাৰ কৰাটো উচিত হোৱা নাছিল তুমি মোক 10 বছৰে বুজিয়ে নাপালা ইউ নেভাৰ আণ্ডাৰষ্টুড দ্য মেন ইউ লাভ প্ৰিয়া মোক এবাৰ বুজিবলৈ চেষ্টা কৰা মই কেনে এটা মানসিক দ্বন্দ্বত ভুগি আছোঁ প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মি শুনা ৰাহুল, এই বিজনেছ ষ্টাৰ্ট কৰা আমাৰ 10 বছৰ হ'ল। এই 10 বছৰে তুমি কোৱা মোক এটা এটা কথা মনত আছে আৰু তুমি কোৱা কথাবোৰে তোমাৰ আৰু মোৰ মাজত এটা সম্পৰ্ক সৃষ্টি কৰিছে। তুমি এই সম্পৰ্ক পাহৰিব পাৰা, কিন্তু মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তুমি কিয় তেনেকৈ ভাবিছা প্ৰিয়া তুমি মোক জীৱনত যিমান উপকাৰ কৰিছা তাৰ বিনিময় হয়তো মই তোমাক এই জীৱনত একোৱেই দিব নোৱাৰিম প্ৰিয়া আজি প্ৰথমবাৰ অফিচলৈ আহিছে গতিকে তাৰ আগত এনেকৈ নিজৰ ল'ৰাক অফিচলৈ আনি নিজকে কি বুলি প্ৰুভ কৰিব বিচাৰিছা? আপুনি প্লিজ মনে মনে থাকক দেউতা তুমি এই মানুহজনীক এবাৰ মোৰ মাৰ লগত কম্পেয়াৰ কৰি চোৱা মোৰ মাৰ স্থান পোৱাটো ইমান সহজ নহয় তুমি হেল্ল' কোনে কৈছা মই আৰু কোনে ক'ব ছায়া ছায়া কোৱা মই গম পাইছিলোঁৱেই চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় নাই আচলতে আহি ইয়াত ইমান ব্যস্ত হৈ গ'লো মই ফোন কৰিব পৰা নাই তুমি প্লিজ বেয়া নাপাবা হ'ব হ'ব ফোন এটা কৰিবলৈও সময় নাই কিহৰ ইমান ব্যস্ততা আচলতে দেউতাৰ অফিচ জইন কৰিলোতো বহুত কাম আধৰুৱা হৈ পৰি আছে সেইকাৰণে এতিয়া কোৱা তোমালোকৰ কেনে কিনো আৰু কম তোমাৰ ভালনে মোৰ তোমালৈ খুব মনত পৰে ছায়া
মোৰো তোমালৈ খুব মনত পৰে। তুমি আকৌ কেতিয়া আহিবা? অহা মাহত আহিম একেবাৰে তোমাক লৈ যাবলৈ। মনৰ খবৰ কোৱাচোন। মনে চাকৰি পালে। অঁ মই তাক পাৰ্টি দিবলৈ কওঁতে সি কি ক'লে জানা? অয়ন আৰু ৰাজ আহক তেতিয়াহে দিম। ঠিক আছে, তাক ক'বা মই অহা মাহত আহিম। সি চাগে এতিয়া অকলেই আছে নহয়? বাৰু কোৱাচোন ৰাজৰ কি খবৰ? ৰাজ ভালে আছে। হেল্ল' 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 মই প্ৰিয়াই কৈছোঁ। অয়ন তুমি প্লিজ ইয়াৰ পৰা ক'ৰবালৈ গুচি যোৱা। আজি তোমাৰ কাৰণে আমাৰ মাজত ইমান ভুল বুজাবুজি হৈছে। তোমাৰ অলপমান লাজ নাই নহয়? আৰু তুমি এইবিলাক কথা মোক কিয় কৈছা? তোমাৰ কিবা ক'বলগীয়া আছে তুমি দেউতাক ক'বা। আৰু নেক্সট টাইম মোৰ মোবাইলত ফোন নকৰিবা। মই নিবিচাৰোঁ তোমাৰ নিচিনা মাইকী মানুহ এগৰাকী মোৰ মোবাইলত ফোন কৰাটো। মাইণ্ড ইয়াৰ লেংগুৱেজ। তুমি কি বুজাব বিচাৰিছা? তুমি জানানে আজি যদি মই ৰাহুলৰ ওচৰৰ পৰা গুচিও আহোঁ তেওঁ নিজ ইচ্ছাই মোৰ ওচৰলৈ আকৌ ঘূৰি আহিব। আৰু কিয় ঘূৰি আহিব সেইটো তুমি তোমাৰ মাৰাক সুধিবা। Oh, shut up! You're a crazy woman! Bitch! Oh God! हेलो हेलो अयन। हाँ मैडम, यहाँ पे एक्सीडेंट हो गया। मुझे लगता है ये आदमी मर गया है। हेलो 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 কাষলে আহিলে আহিব ধুমুহা যৌৱন জোৱাৰ উটি যাবা জ্বলিবলে দহিবলে হেৰাবলে আকলোৱা মোৰ মন প্ৰকাশ
থকা কাষলৈ তুমি নাহিবা মৃগনয়নী তুমি কোৰেনো সপোন পৰি নেচাবা মোলৈ তুমি মোৰ প্ৰেয়সী জানিছো বুজিছো মৰম আছে যে মোলে অভিমানী মনে জানা নুবুজে তাকে জীবন মধুময় করে মিলনৰ আবেগত দুটি মন উদ্ভুল হৈ পৰে মেঘালী মেঘালী ঘন চুলি তাৰি বতাহতে খেলি উৰি